মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ অৱস্থাতে দেখা গৈছে বৃহৎ ফাটমেলা। যিসমূহ খুঁটা বনাই আছে সেই খুঁটাসমূহত দেখা গৈছে বৃহৎ ফাট আৰু জনাইছে যে এইসমূহ জইনিঙতহে এনেদৰে বিসংগতি সংঘটিত হৈছে, কিন্তু আশ্বস্ত হ'ব পৰা নাই মাজুলীবাসী তথা দল সংগঠন। এনেদৰে দেখা গৈছে এইসমূহ যেতিয়া এই জইনত দেখা গৈছে বৃহৎ ফাট আৰু এনেদৰে এৰি দিয়াত পৰিলক্ষিত হৈছে দলং কোম্পানীয়ে, আৰু এই যে আগলৈ পুনৰ অঘটন ঘটাব পাৰে তাৰ আশংকা কৰিছে মাজুলী দল সংগঠনৰ লগতে সচেতন ৰাইজে। আৰু ইয়াৰ পাছতে দেখা গৈছে গুৱাহাটীৰ লগতে দিল্লীৰ পৰা উপস্থিত হৈছে উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী, কিন্তু আজিকো প্ৰতি সমাধান হোৱা নাই দলঙৰ এই যি ফাট মেলা খুঁটাটোৰ কিদৰে মেৰামতি কৰিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে এইসকল বিষয়ববীয়া। আজি 8টা দিনে দেখা গৈছে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম বন্ধ হৈ আছে, নিৰ্মাণৰ কাম। আৰু এনেদৰে এতিয়া এই 8 নম্বৰ আৰু 11 নম্বৰ খুঁটাত দেখা দিছে বিসংগতি, যাৰ ফলত চিন্তিত স্থানীয় ৰাইজৰ লগতে মাজুলীৰ সচেতন মহল। কেনেদৰে সমাধান হ'ব এই বৃহৎ ফাট? 8 নম্বৰ খুঁটাটো খান্দি পেলোৱা হৈছে যদিও এতিয়া এটা ছাইড বহি যোৱাৰ ফলত মেৰামতি নকৰাকৈ পুনৰ এই ধৰণে গাঁতটো পুতি পেলাবলগীয়া হৈছে। খুঁটাটোৰ চাৰিওকাষ